মুখতে দিয়ে গকুল দাদা ঘৰতো কাম আছে আৰু দিছে নে ফুল দিছা চাও চাও ফুল দিছো ফুল আৰু চচটো দিবিচোন বঢ়িয়াকে হেৰি চচ লাগে ঘৰৰ নিয়মটোৱেনো এতে ওলাইছানে চচতনো কি খাব লাগে ইমান ধুনীয়াকে প্লেটত দিছি প্লেটতে খাচোন চচ দালত লৈ খালি কেনে দেখা হ'ব মানুহ কি বুলি ক'ব ৰাম এই মাথা নষ্ট কৰিব এইবাৰ পাহাৰে সেই চচৰ কথা কোৱা নাই মই চচ ঢালি খোৱা ৰঙা ৰঙা সেই চচটোৰ কথা কৈছো হয় মই ভাত চচ খাব ওলাবি ভাত চালি যাতে খাংকে খা যে গকুল ভাতটো জিতি হোৱা নাই দেই ভাজা কৰিব ৰাখছি নেকি চাচটো আজি যে ভালকে ভাজিছিলো অলপমান পিঁয়াজ দিছোঁ চটকি আৰু চব বঢ়িয়াকে জুতি লাগে এই চামুচ দিছোঁ চামুচ যদি নাখাই যাবই তোৰ হাতে দি খাব লাগছি বঢ়িয়া লাগে আৰু ঘৰত ভাত খাব নালাগে দে খাই থাকক খাই দিওঁ ধুনীয়া মতে একেবাৰে লাষ্ট কৰিব কৰি মাৰিব মানুহ আগত তেনেকৈ খাই মই লাগছি ভোকবিলাক লৈ আহোঁ এই দোকানত লাগিব মই ঘৰত বজাই ৰাখিছোঁ তহঁতক